এইটো ককা কেনেকুৱা কম লৈছো এইটো ককাই বুলি ক'ব লাগিব গুড ইভিনিং এভৰিৱান কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল নমস্কাৰ মোৰ এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পলমকৈ হ'লেও মোৰ আৰু মোৰ পৰিয়ালৰ পৰা ৰঙালীৰ হিয়া ভৰা ওলগ জনালোঁ আৰু এইফালে মই গধূলি সময়ত আহিলোঁ আইতা আৰু মই খুৰীহঁতৰ ঘৰলৈ আৰু আহিয়ে দেখিছোঁ আমাৰ এয়া আমাৰ সৰু হুঁচৰি যাক সিহঁতে ধুনীয়াকৈ হুঁচৰি গাই আছে আৰু এইফালে আমাৰ আইদেউগৰাকী দেই ঢুলীয়া বনি গৈছে আৰু এইফালে আমাৰ টিকলা টিকলা ঢুলীয়া আৰু সঁচাকৈ বিহু বুলি ক'লে সঁচাই ভাল লাগে নহয়নে আৰু মইতো এনেও বিহু বলীয়া বুলি ক'লেও ভুল নহ'ব আৰু বিহু আমাৰ সঁচাকৈ প্ৰাণ আৰু বিহুতে নানাচি কেতিয়া নাচিম আৰু সেইকাৰণে আজিৰ ব্লগটো কি হ'বলৈ গৈ আছে আপোনালোকেতো নিশ্চয় গম পাইছেই আৰু এইফালে আমাৰ খুৰীৰ ছোৱালী মৃগা আৰু এয়া হৈছে পেহীৰ ছোৱালী আৰু এইগৰাকীও আৰু এই আমাৰ ঢুলীয়া বাইদেউ পেহীৰ ছোৱালী দেই আৰু এইগৰাকী হৈছে আমাৰ পেহী আৰু এয়া শৰাই দিবলৈ হেৰি কৰি আছে চৰি দেই দক্ষিণা আৰু এয়া হৈছে খুৰী আৰু সেইফালে হৈছে আমাৰ আইতা আৰু খুৰীয়ে লাজ কৰিছে আৰু এইফালে মই হাতত একদম বিহু বুলিকৈ জেতুকা লগাইছোঁ আপোনালোকক দেখাই দিছোঁ আৰু এইফালে মই আৰু মোকনো নেদেখুৱাকৈ মেইন মানুহগৰাকী কেনেকৈনো থাকোঁ আৰু তামোল মেইন বিয়াখন খাবলৈ পাম এইটো ককা কেনেকুৱা কম লৈছো এইটো ককাই বুলি ক'ব লাগিব ভিডিঅ' কৰি থৈছোঁ এইটো ককা এইটো বেলেগ ককাই হেল্ল' গাইছ আমি এতিয়া বিহু মেলালৈ গৈ আছোঁ এই চাও মডেলিং বাইদেউ চাই দিয়া কাৰ কাৰণে মোক পেলাইছা এই আমাৰ খুৰী আৰু এয়া আহা সোনকালে মোৰ মাতটো হাঁহিবহে মানেহে হেল্ল' নাচনীসকল মই ধৰি লৈছোঁ দিয়া ডাইৰেক্ট এইটোতে পালোগৈ নে এইটো নহ'লে নচলে কেতিয়া কি বস্তু হেল্ল' 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 হাই কৈ দিয়ক নব এই তোৰ ভিডিঅ' দেখাব লাগিব নি হাই কৈ দিয়ক খুৰা হাই ভিডিঅ' দেখাব লাগিব নি হেল্ল' ওলাই গৈছা আহিব নাজানে আশীৰ্বাদ দি আছে welcome to my channel biscuit packet channel. Hi. Eto amar 8 hoja party tu
এইফালে চব গ'লগে আমাক এৰি থৈ গুচি গ'ল আমি অঘৰী আমি গাইছ আমাক চবে এৰি থৈ গুচি গ'ল এপিনে আমি ইয়াত মাৰি আছোঁ মানে আমি ইয়াত ৰিয়েল বনাই আছিলোঁ সেইকাৰণে এনেকুৱা হৈ গৈছেগৈ আমাৰ ভইচ আমাৰ ফটা স্পীকাৰকেইটা লৈ পেলাই আমি বিহু মাৰিবলৈ এইফালে আমাৰ নতুন কইনা এইফালে আমাৰ এজনী আমাৰ খেদেহী কইনা এইজনী গ'ল এইফালে গাইছ বিহু মেইন বিহু মেইন গাইছ আমি মানে এতিয়া ভাতৰ পাতত বহিছোঁ মোৰ মাতটো ওলাইছে সেইকাৰণে মই হাতী নিচিনা মাত উলিয়াই দিছোঁ এতিয়া এয়া কাঁহি দি আছে গাইছ বাই বাই হাই গাইছ এতিয়া মই খাব লৈছোঁ লাজে লাজে ভিডিঅ'টো কৰিছোঁ মোৰ লাজ চাজ নালাগে হাঁহি দিয়া ধুনীয়াকৈ খাই লওঁ আৰু নাখালে মোক দিব পাৰিবা মই জ্বলা বস্তু ভাল পাওঁ মই গোটেই গাল ভৰিছোঁ বাৰু দিব লাগিব নাই মই গোটেই ৰাস্তা চিৰিছোঁ বনাই তোমাৰ আগতে আৰু এইফালে খাই মেলি আমি গুচি আহিলোঁ যিহেতু এয়া ৰাতি 1টামান বাজিছে নেকি আৰু সময় পিছে মই চোৱা নাই তাৰপিছত এই আমাৰ এইজনী চব কোলাত আহিলে টোপনি আৰু যিহেতু সৰু ছোৱালী টোপনি আহিবই আৰু আমাৰো ভাগৰ লাগিছে পূৰা আৰু এয়া ঘৰলৈ গৈ আছোঁ আমাৰ ডাঙৰ মানুহকেইজনসকল কালি এনেকুৱা ভিডিঅ' এণ্ডটো মানে নবনালোগৈ আৰু দেৰিও হ'ল কালি অহা আমি প্ৰায় 1টা বজাত 12টা চাৰে 12টা তাৰপৰা ওলাইছোঁ দেন 1টা বজাত মোৰ মাতটো ইগন'ৰ কৰিব দেই ৰাইজ একদম কিবা হেৰি কেলেনো এনেকুৱা হ'ল মই একোৱে ধৰিব পৰা নাই একো হোৱাও নাই মানে প্ৰথমতে কাহ হৈছিলে তাৰপাছত কাহ হৈ মানে এনেকৈ থু পেলাওঁতে মানে হেৰি হ'ল মানে কক জমা হ'ল আৰু থু পেলাওঁতে তেজ ওলালে তাৰপাছত মাতটো মানে বহি গ'ল মানে কিবা ভাঙি গ'লগৈ একেবাৰে তাৰপাছত সেয়াই তাৰপাছত আমি 1টামান বজাত ঘৰত পালোহি তাৰপাছত এনেকৈ ভিডিঅ' চিডিঅ' নবনালোঁ আৰু এইফালে ধুনীয়া পৰিৱেশত আহি লৈছোঁ আৰু এইফালে পিছফালে আহি এনেও ভাল লাগে সেউজীয়া গোটেইখন সেউজীয়া আৰু এইফালে মোৰ হাতত মেহেন্দি নহয় দেই জেতুকা লগালোঁ আৰু এবাৰতো ভাবি আছিলোঁ কি জেতুকা নলগাওঁ কিন্তু শেষত জেতুকা পালোঁ পেহীয়ে দিলে দেন লগালোঁ আৰু ভাল লাগিলে আৰু সেয়াই আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লৈছোঁ আৰু যদি আগৰ যোনবোৰ ক্লিপ সেইবোৰতো মই ভইচ অভাৰতে দিম আৰু এইটো লাষ্ট আৰু মোৰ মাতটো শুনিলে কি হৈ আছে দেন সেয়াই আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব এটা কৰি যাব আৰু আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত
সকলোকে ফুল ধামাকা ভিডিঅ' এটা লৈ আনিম আকৌ এই নেক্সট ভিডিঅ'ত দেন চাই থাকিব আৰু আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত সকলোকে লগ পাম বাই